বহুতে e-Shram কাৰ্ড এপ্লাই কৰিছে কিন্তু সেই কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই আৰু কিছুমানে এই কাৰ্ডটো বনাই লৈছে কিন্তু কাৰ্ডটো হেৰাই গৈছে এতিয়া সেই কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব হেতু মই আজি আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম তো বন্ধুসকল এই ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হৈ থাকে তেতিয়া হলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব তো বন্ধুসকল পলম নকৰি ব্লগ ভিডিওটো ষ্টাৰ্ট কৰোঁ আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈ ইয়াতে সাৰ্চ বাৰত গৈ ইয়াতে আপুনি টাইপ কৰি দিব e-Shram.gov.in ইয়াতে টাইপ কৰি আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহি যাব ইয়াতে আপোনাৰ ওপৰ লিংকতে ক্লিক কৰি দিব লাগিব ইয়াতে e-Shram বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি এই সাইজটো আপোনাৰ ডেস্কটপ সাইজ কৰি ল'ব লাগিব আপুনি ওপৰত 3 ডট আছে 3 ডটত ক্লিক কৰি আপুনি ইয়াত ডেস্কটপ সাইজ কৰি ল'ব ডেস্কটপ সাইজ কৰি লোৱাৰ পিছত ইয়াতে আপুনি স্ক্ৰল ডাউন কৰিব ইয়াতে চাওক বন্ধুসকল ৰেজিষ্টাৰ 1 e-Shram বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আকৌ নতুন এটা পেজ আহি যাব ইয়াতে আপোনাৰ ওপৰলৈ যাব লাগিব ওপৰলৈ যাব ওপৰত যোৱাৰ পিছত একেবাৰে লেফট সাইডত ইয়াতে চাওক বন্ধুসকল 3 লাইন আছে আপুনি এই 3 লাইনত ক্লিক কৰি দিব 3 লাইনত ক্লিক কৰি দিয়াৰ পিছত অলৰেডি ৰেজিষ্টাৰ বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ আপডেট প্ৰফাইল বুলি লিখা আছে আপডেট প্ৰফাইলত আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে প্ৰথমতে যিকোনো এটা মোবাইল নম্বৰ ইয়াত বহাই দিব লাগিব আপুনি যিকোনো এটা মোবাইল নম্বৰ ইয়াত বহাই ল'ব পাৰে বন্ধুসকল মোৰ মোবাইল নম্বৰটো মই ইয়াত বহাই লৈ আছো মোবাইল নম্বৰটো বহাই লোৱাৰ পিছত ইয়াতে আপোনাৰ ক্যাপচা কোডটো সেম টু সেম বহাই দিব লাগিব আপুনি ক্যাপচা কোডটো ইয়াত সেম টু সেম বহাই দিব ক্যাপচা কোডটো বহাই দিয়াৰ পিছত ইয়াতে আপোনাৰ সেন্ড ওটিপি বুলি লিখা আছে আপোনাৰ সেন্ড ওটিপিত ক্লিক কৰি দিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এই নম্বৰটোত ওটিপি কোড যাব সেই কোডটো ইয়াত বহাই দিব লাগিব ওটিপি কোডটো বহাই দিয়াৰ পিছত ইয়াতে আপুনি সাবমিট অপচনত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ আপডেট প্ৰফাইলৰ আহি যাব এনেকৈ আপোনাৰ ইয়াতে প্ৰথমতে আধাৰ নম্বৰটো ইয়াত বহাই দিব লাগিব আপোনাৰ যোনটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো ইয়াত বহাই দিব আধাৰ নম্বৰটো বহাই লৈ ইয়াতে ওটিপি অপচন আছে ইয়াতে আপুনি টিক মাৰ্কটো দি দিব ইয়াতে টিক মাৰ্কটো দিয়াৰ পিছত ইয়াতে আপোনাৰ ক্যাপচা কোডটো আকৌ সেম টু সেম বহাই দিব লাগিব আপুনি সেম টু সেম ক্যাপচা কোডটো বহাই দিব ক্যাপচা কোডটো বহাই দিয়াৰ পিছত আপুনি সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত ওটিপি কোডটো যাব সেই কোডটো আপোনাৰ ইয়াত বহাই দিব লাগিব ওটিপি কোডটো বহাই দিয়াৰ পিছত আপুনি ইয়াতে ভ্যালিডেট বুলি লিখা আছে আপুনি ভ্যালিডেটত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহি যাব ইয়াতে আপোনাৰ একো কৰিব নালাগে ডাইৰেক্ট আপুনি আপডেট KYC ইনফৰমেশন বুলি লিখা আছে ইয়াতে আপুনি ডাইৰেক্ট ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ আহি যাব ইয়াতে আপুনি ওপৰলৈ যাব ইয়াতে চাওক বন্ধুসকল আপডেট প্ৰফাইল ডাউনলোড UAN কাৰ্ড তো বন্ধুসকল আপুনি যদি আপোনাৰ কাৰ্ডটো ডাউনলোড কৰিব বিচাৰিছে ডাইৰেক্ট আপুনি ডাউনলোড UAN কাৰ্ডত ক্লিক কৰি দিব ইয়াতে কেনেকুৱাকৈ আহি যাব তো বন্ধুসকল এটো আপুনি ক্লোজ কৰি দিব তো বন্ধুসকল এই কাৰ্ডটো যাৰ থাকিব হি মাহত 3000 কে টকা পাব আৰু এই 3000 টকা পাবলৈ আপোনাৰ কি কৰিব লাগিব সেই সম্পৰ্কীয় ভিডিও মোৰ আই বটনত পাই যাব বা ডেসক্ৰিপচন বক্সত দিয়া লিংকত ক্লিক কৰি আপুনি সেই ভিডিওটো চাই আপোনাৰ e-Shram কাৰ্ডটো কি কৰিব লাগিব হেতু আপুনি কৰি ল'ব পাৰিব চাওক বন্ধুসকল ইয়াতে ডাউনলোড UAN কাৰ্ড বুলি লিখা আছে ইয়াতে আপোনাৰ ক্লিক কৰি দিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কাৰ্ডটো ডাউনলোড হৈ যাব কাৰ্ডটো ডাউনলোড হোৱাৰ পিছত আপুনি যিকোনো এটা কম্পিউটাৰ দোকানত গৈ এই কাৰ্ডটো বনাই ল'ব তো বন্ধুসকল এনেকৈ আপুনি আপোনাৰ e-Shram কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব তো বন্ধুসকল যদি মোৰ এই ভিডিওটো ভাল লাগে তেতিয়া হলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ